So guys, ময়ূৰৰ পাখি বহুত কষ্ট কৰি বিচাৰিলো ইয়াৰে জংগলতে আৰু ময়ূৰৰ পাখি কেনেকৈ বিচাৰিলো ময়ূৰ দেখা পালো ইয়ক দেখা পালো ইয়াতে জংগলত গটিকে যদি ভিডিও চাবৰ ইচ্ছা আছে আপোনালোকৰ কিমানখিনি কষ্ট কৰিলো গটিকে ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু এতিয়া বৰ্তমান ট্ৰেইনত যাম ট্ৰেইনত গৈ কেনে গাঁও পা ধুই ড্ৰেছ চেঞ্জ কৰি কেনে একদম তাত যাম তাত গৈ কেনে একেবাৰে ওপৰত উঠি কেনে তাত এটা মন্দিৰ আছে আপোনালোকক দেখুৱাম কেনেকুৱা এটা ভিউ আহি আছে গটিকে যদি চাবৰ ইচ্ছা আছে ভিডিওটো সম্পূৰ্ণকৈ গটিকে লাষ্টলৈকে চাই থাকক লেটস গো al habibi wal সো ফ্ৰেন্ড হাই হেল্ল' নমস্কাৰ এণ্ড ওয়েলকাম মাই ইউটিউব চেনেল ৰাজস্থানৰ পৰা সো গটিকে মই ৰাজস্থানৰ যিখিনি বস্তু দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম সো মোৰ লগত চাই থাকক মই বৰ্তমান আছোঁ এতিয়া ৰাজস্থান চাহ পানী খাই ল'লোঁ তো যিখিনি পাৰোঁ মই দেখুৱাই আছোঁ আপোনালোকক সো লেটস গো সো হেল্ল' ফ্ৰেণ্ডছ আমি গৈ আছোঁ বৰ্তমান পালি ষ্টেচন এইবিলাক আমাৰ ষ্টাফ গোটেইবিলাকে হাই ৰাজস্থানী হয় দেই বেলেগ নহয় সো গাইজ আমি বৰ্তমান এতিয়া গৈ আছোঁ ৰাজস্থানৰ পাৰ্কত ইয়াতে পাৰ্ক দেখিছে এইফালে গৈ আছোঁ পাৰ্কত সো অলপ মানে গৰমটো বহুত ন ৰাজস্থানত গতিকে অলপ বহু ৰেষ্ট লওঁ তাৰপিছত মই যাম কিলা এটা ইয়াতে পাহাৰৰ ওপৰত মন্দিৰ আছে কিলাত যাম সো মজা এটা ভিউ আহি আছে আপোনালোকে চাই থাকক সো গাইজ আমি বৰ্তমান পাৰ্কৰ গেটৰ সন্মুখত এইফালে দেখুৱাই আছোঁ মই কেমেৰা বেক কৰি কিনে দেখুৱাই আছোঁ মই সো বৰ্তমান এন্ট্ৰি কৰিলোঁ ৱাও কপিল বহি আছে চাওক না কি মজা জাগা সো এইটো কি বস্তু আপোনালোকেতো চিনি পাইছে এইটো কাছ হয় পেংগুইন সকলোৱে চিনিয়ে পায় এইটো অজগৰ সাপ এইবোৰ এইটোৰ নামটো মই নাজানো দেই আপোনালোকে যদি জানে কৈ দিব এই বস্তুটোৰ নামটো कैसा लग रहा है अभी मज़ा आ रहा है वाह 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 हम भी ट्राई करेंगे सुबह का होगा सुबह का सो गाइज बर्तमान इतना पार्कत फ्रेंड्स गए और ভাল बस्तु आसे आगत गई आसो फटो उठो भिडिओ एटा दुटा बनाओ बर्तमान इतना ठंडा खाई लो ठंडा कर रहा है पानी ये देखो पूरा ठंडा हो गया पूरा नॉर्मल पानी नैছিল जस्ट एक माने मोटामुटी 2 सेकेंडर भीतर पूरा ठंडा पानी बनाई दिसे ये लो हो गया या पार्कर ओसरते ऑरेंज जूस पाई याते खाई लो অলপ টেस्ट কৰি লো বহুত গৰম লাগি আছে সো फ्रेंड्स फाइनली মই বজাৰৰ পৰা আহিলো মানে মাৰ্কেটিংৰ পৰা আহিলো বহুত ভাগৰ লাগিছে
আহি ভাত পানী খালোঁ ইয়াতে কেণ্টিঙত বনাইছিলে চ' ভাত খাই কেনে অলপ শুইছিলোঁ মোৰ আৰু ফ্ৰেণ্ড এজনে ইয়াতে মানে কি এখন জংঘল আছে ৰাজস্থানৰ ইয়াতে জংঘল এখন আছে মোৰ ফ্ৰেণ্ড এজনে দেখিছে কি আনিছে দেচোন এইটো চাওক ময়ূৰৰ পাখি এতিয়া মানে কি ময়ূৰৰ পাখি বিচাৰি যাম ময়ো মানে বিচাৰি গৈ আহি মানে কেইটা পাওঁ চাওঁ আহি গাও পাওঁ ধুই মানে আবেলি ইয়াতে আৰু এটা হেৰি আছে মানে কি পাহাৰৰ ওপৰত আৰু কিলা এটা মন্দিৰ আছে তাত যাম তাৰ পৰা এটা মজা ভিউ আহিব গতিকে আপোনালোকক দেখুৱাম গতিকে চাই থাকিব চ' ফ্ৰেণ্ডছ জংঘলত আমি এইকেইটা এতিয়া বিচাৰি যাম জংঘলত পাম আৰু এইফালে হৰিণ আছে ময়ূৰ আছে দেখা পাম গতিকে মনে মনে আমি এতিয়া মানে কি জংঘলৰ মাজত যাম গতিকে মই পাখা মানে কি ময়ূৰৰ পাখি বিচাৰিম সেইবিলাক আৰু এইফালে যদি পাৰোঁ মানে কি ময়ূৰ দেখুৱাম আৰু হৰিণা আপোনাক দেখুৱাম গতিকে চাই থাকক লেটছ গ' চ' ফ্ৰেণ্ডছ ফাইনেলি জংঘলত আহি আছোঁ এইখন জংঘল আপোনালোকে দেখিছে জংঘলত সোমোৱা গেট এইটো খালি জংঘলত সোমাম মই এতিয়া গতিকে কথাবোৰ ধীৰে ধীৰে কথা নকওঁ আৰু মই কেমেৰাটো বেক কৰি কিনে দেখুৱাই আছোঁ ময়ূৰৰ পাখি কেনেকৈ ল'ম মানে হৰিণা চৰিণা আছে তো দেখিলে দাউৰিব পাৰে সেইকাৰণে চাপ চুপ মনে মনে যাম এইটো বৰ্ডাৰ পূৰা এনেকৈ তাৰ দিয়া আছে ৰাজস্থানৰ হয় এইটো ইয়াৰ পৰা সেইফালে মেইন জংঘল এইখিনি এনেই ধৰ মানুহ আহিব পাৰি আৰু তাতে এটা ঘৰ আছে হয়তো ইয়াৰে মানুহ থাকে মই এতিয়া এইফালেদি পাৰ হৈ জংঘলৰ ভিতৰত যাম চ' গাইছ বহুত কাটাৰ গছ এইবিলাক একদম ভৰিৰ তলত সুমি থাকে এই গতিকে আৰু চাই কিনে বিচাৰি আছোঁ ময়ো এতিয়ালৈকে দেখা নাই ঐ এইফালে পাইছে নেকি মোৰ লগ এটাই পাইছে এটা পাইছোঁ বহুতকেইটা হ'ল আৰু বিচাৰিছোঁ ডাঙৰ ময়ূৰৰ পাখি এতিয়ালৈকে পোৱা নাই জংঘল হয় গোটেই এইবিলাক এনেকুৱা জেগাত ময়ূৰ থাকে এনেকৈ হালি যাই আছে এইবিলাক কাটাৰ গছ একবাৰ পিন্ধিলে কিন্তু বিৰাট বিষায় গতিকে ময়ো হালি গৈছোঁ সেইকাৰণে তলৰ পৰা দেখিছে আপোনালোকে ভিডিঅ'টো হালি যাব লগাত পৰে চ' গাইজ দেখিছে কাটা এইবিলাক কাটা দেখিছে পূৰা বিন্ধি গৈছে য'তৰ তলত চ' গাইজ ফাইনেলি এই এটা ডাঙৰ আনো কি কৰি এতিয়া কাটা তই এইটো বটলচোন মই সেইটো বটলো তই এইটো লৈ আহ এই এটা ডাঙৰ চ' এই এটা পাইছোঁ ডাঙৰ চ' গাইজ এইটো ডাঙৰ এই এটা ডাঙৰ লৈ আহ কাটা আছে চাবি গৰমৰ কথা গাইজ সেইকাৰণে ইয়াৰ যেনেকৈ তেনেকৈ আছোঁ এতিয়া গাও চাও ধোৱাৰ পিছতে দিচোন চাওক না গাইজ কিমানকেইটা পালোঁ ময়ূৰৰ পাখি চ' গাইজ কাটাৰ মাজত ফাঁচিছিলোঁ বিন্ধিলেও বহুত এইবিলাক গোটাই ময়ূৰৰ পাখি হয় এইবিলাক দেখিছে আৰু আহি আমি বনৰীয়া জেগা পালোঁ মই বেক কৰি দেখুৱাই আছোঁ কেমেৰাটো চ' গাইজ এনেকুৱা বনত জেগা পালোঁ হালি আহিছোঁ ভাগৰো লাগিছে ৰাজস্থানৰ জংঘল মানে এনেকুৱাই আৰু এতিয়া মই ইয়াৰ ভিডিঅ' অফ কৰিম যিমান পাওঁ লাষ্ট টাইমত মই দেখুৱাই দিম আপোনালোকক চ' ফ্ৰেণ্ডছ এইটো ইয়ক আছিল ইয়ক এইটো যাই আছে দেখিছে এইটো দাউৰি আছে এইটো জংঘলীয়া ইয়ক হয় গাইজ ফাইনেলি ময়ূৰৰ পাখিবিলাক পাই গ'লোঁ চাওক না কিমান ময়ূৰৰ পাখি বহুত কষ্ট হৈছে একদম এইবিলাক গোটাই চাল গৈছে ইয়াতে কাটা গৈছে ভৰিৰ অৱস্থা নাই অৱস্থা চেছ গতিকে মই ঘৰত লৈ গৈ আছোঁ যদি চাব ইচ্ছা আছে ঘৰত আহি কেনে চাই যাব পাৰে চ' লেটছ গ' এতিয়া বৰ্তমান ট্ৰেইনত যাই গাও ধুম বেলেগ কাপোৰ পিন্ধিম আৰু তাত গৈ কেনে একেবাৰে ওপৰত উঠি কেনে তাত এটা মন্দিৰ আছে আপোনালোকক দেখুৱাম কেনেকুৱা এটা ভিউ আহি আছে চ' গাইজ ফাইনেলি বৰ্তমান আমি এতিয়া পাহাৰৰ ওপৰত গৈ আছোঁ গাড়ীত গ'লোঁ ড্ৰেছ চেঞ্জ কৰি আহি গ'লোঁ চ' চাব পাৰে এইটো গেট হয় পাহাৰৰ ওপৰত যাই আছোঁ মানে যোনটো মন্দিৰ হয় সেইটোৰ গেট এইটো গতিকে যাই আছোঁ মই দেখুৱাই আছোঁ আপোনালোকক তাৰ পৰা এটা মজা ভিউ আহি আছে সেই ভিউটো আপোনালোকক দেখুৱাই আছোঁ শিলৰে পাহাৰখনত মাটি চাটি বেছি নাই চাগে ওপৰত মন্দিৰত যোৱাৰ পিছত কেনেকুৱা এটা ভাল লাগে মই দেখুৱাই আছোঁ আপোনালোকক গতিকে চাই থাকক আৰু কি কৰিম চাই থাকক ত' গাইজ আপোনালোকে বিশ্বাস নকৰিব এনেকুৱা এটা ভাল লাগিছে ইয়াতে মোটামুটি ধুনীয়া আৰু
फोर बेल बजो है সো গাইজ বহুত ভাগৰ লাগিছে বেগ পিছফালে বেগটো চাওক না এইফালে ইহঁতে ভাগৰ লাগিছে বহিছে এজনৰ ফোন আহিছে আৰু আমাৰ এজন আগত গৈ পাইছে আৰু বহুতখিনি যাব আছে চ' মই কেমেৰা বেক কৰি অলপ দেখুৱাই আছোঁ চ' এইটো হৈছে লাষ্ট ষ্টপ অ' মাই গড কেনে এটা ভিউ জানানা গাইজ আপোনালোকক কৈছোঁ আৰু ৱাও চ' এক্সাইটিং অ' মাই গড গাইজ আপোনালোকে ভিডিঅ'ত চালে ইমান এটা ইণ্টাৰেষ্ট নাপাব গতিকে নিজৰ চকুদি চোৱাৰ এটা ইণ্টাৰেষ্ট বহুত বেলেগ যি ধুনীয়া এটা ঠাই এয়া হৈছে ৰাজস্থান চ' গাইজ মই এটা মানে কথা ক'ব বিচাৰিছোঁ এইটো মানে মোৰ ফালৰ ৰায় আৰু মানে ধৰ কোনোবাৰ বহুত টেনশ্যন হেডেক মানে কি ফেমিলি টেনশ্যন তাৰ উপৰিও গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন বহুত থাকে ন চব ফেমিলিতে বা চব ল'ৰাৰ বা ছোৱালীত থাকে গতিকে এনেকুৱা এটা ভাল ধুনীয়া বেকগ্ৰাউণ্ড জেগাত আহক আপোনালোকে চাব দেখিছে এইফালে মোৰ পিছফালে এনেকুৱা ভাল এটা বেকগ্ৰাউণ্ড জেগাত আহক ৰিলেক্স ধুনীয়াকৈ 1 ঘণ্টা 1.5 ঘণ্টা বহক ইয়াতে কাৰণ হেডফোন এটা লওক বা ধুনীয়াকৈ গান 2-3টা ভাল ভাল গান শুনক আৰু পূৰা ফ্ৰী মাইণ্ডত বহি যাওক কৈছোঁ না কচমছে পূৰা দিল খুজ হৈ যাব আপোনালোকৰ এনেকুৱা জেগাত মানে বহি কেনে মানে মই কি কৈছোঁ আজি ফাৰ্ষ্ট টাইম এনেকুৱা এটা মই লোকেশ্যনৰ পৰা আপোনালোকক মানে ভিডিঅ' দি আছোঁ চাই মই বহুত ভাল লাগিছে গতিকে ৰাজস্থানৰ এই এটা সৰু অংশ বুলি ক'ব লাগিব বহুত ধুনীয়া চ' গাইজ জেগাখিনি ইমানে ধুনীয়া আৰু মানে এইবিলাক জংঘল হয় মানে চকু দি মনিব নোৱাৰি আৰু ইমানে মানে ধুনীয়া জেগা তাত এইবিলাক মানুহ আৰু ৰাজস্থানৰ মানে এনেকৈ থাকে মাজে মাজে তাৰ উপৰিও এইটো মন্দিৰ বহুত ধুনীয়া হাৱা আহি আছে চ' গাইজ ফাইনেলি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ গতিকে আজিও ৰাতি হ'ল এতিয়া বৰ্তমান ট্ৰেইনত যাম ভাত চাত খাম টোপনি মাৰিম চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে কালি মৰ্ণিং মই যোধপুৰ যাম লালকিল্লা মানে তাত হেৰি আদিম যুগৰ আৰু পুৰণা যুগৰ মানে এটা কিলা আছে বহুত ডাঙৰ ৰাজমহলৰ নিচিনা এটা কিলা আছে তাত বহুত পুৰণা দিনৰ মানে কি যুদ্ধবিলাকত যি টপ মানে গান মানে পিষ্টল এইবিলাক পুৰণা বহুত মানে কি মূৰ্তি আছে মই গতিকে তাত যাম কালি মোটামুটি 9টা-10টামান বজাত যাম গতিকে নেক্সট ভিডিঅ' আহিছে এইটো পাৰ্ট 2 যদি পাৰ্ট 3 লাগে আপোনালোকে কমেণ্ট কৰি জনাব অতি সোনকালতে আৰু ভিডিঅ'টো লাইক কৰি দিব গতিকে মই কালি পাৰ্ট 3 আনি আছোঁ সোনকালতে যোধপুৰ যাম ৰাজস্থানৰ যোধপুৰ ধুনীয়া এটা জেগা গতিকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই